নমস্কাৰ সাংবাদিক বন্ধুসকল আৰু আজি আমি সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্যটো হ'ল মাজবাৰ চাহ বাগিচাৰ লক্ষ্মী মন্দিৰ উন্নয়ন স্বাৰ্থে আমি এখন লটাৰী খেল আয়োজন কৰিছিলোঁ। তাৰে ইতিমধ্যে আমাৰ 20 এপ্ৰিল তাৰিখে খেলখন পতা হৈ গ'ল। তাৰে আমাৰ যিকেইখন প্ৰাইজ নাম্বাৰ লাগিছে সেইকেইখন আমি অলৰেডি আমাৰ তাত লিষ্ট আছে আৰু সেইখিনি আমি আপোনালোকৰ আগত গাই দিম আৰু ক'ত কেনেকুৱা প্ৰাইজবোৰ লাগিছে আৰু বৰ্তমান আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউট চলি আছে। যোন জেগাত আমাৰ প্ৰাইজখিনি লাগিছে তেওঁলোকে সংগ্ৰহ কৰি আছে আৰু আপোনালোকক সংবাদ মাধ্যম দি আমি জনাব বিচাৰোঁ যে আপোনালোকৰ যদি নাম্বাৰখিনি লাগিছে তেতিয়াহ'লে সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ আমি নাম্বাৰখিনি গাই দিবলৈ ওলাইছোঁ। প্ৰথম প্ৰাইজটো লাগিছে আমাৰ নগাঁৱত লাগিছে আৰু প্ৰথম প্ৰাইজৰ নাম্বাৰটো হৈছে 73137 আৰু ছেকেণ্ড প্ৰাইজটো লাগিছে বিশ্বনাথ ডিষ্ট্ৰিক্টত। ছেকেণ্ড প্ৰাইজটো আমি গাই দিব বিচাৰিছোঁ নাম্বাৰটো 43893 আৰু তেনেকৈ আমাৰ থাৰ্ড প্ৰাইজৰ নাম্বাৰটো 14023। তেনেকৈ কৰি আমাৰ ফ'ৰ্থ প্ৰাইজ 65938। এনেকৈ কৰি আমাৰ পাঁচ নম্বৰ প্ৰাইজটোৰ নাম্বাৰ 54029। 6 নম্বৰ প্ৰাইজৰ 77725। 7 নম্বৰ প্ৰাইজৰ 22820। 8 নম্বৰ প্ৰাইজৰ 12570। 9th নম্বৰ প্ৰাইজৰ নাম্বাৰ 46790। 10th নম্বৰ প্ৰাইজৰ 67971। 11th নম্বৰ প্ৰাইজৰ নম্বৰ আহিছে 83810। 12th নম্বৰ প্ৰাইজৰ নাম্বাৰটো লাগিছে 85316 আৰু 13 নম্বৰ প্ৰাইজৰ নাম্বাৰটো লাগিছে 26616। 14 নম্বৰ প্ৰাইজটো লাগিছে 55037 আৰু 15 নম্বৰ প্ৰাইজৰ নাম্বাৰটো হ'ল 16118। এনেকৈ কৰি আমাৰ প্ৰাইজবোৰ অলৰেডি যোন ডিষ্ট্ৰিক্টত লাগিছে তেওঁলোকে সংগ্ৰহ কৰি আছে আৰু মই গাই দিব বিচাৰোঁ 9th নম্বৰ প্ৰাইজটো পৰুৱা চাৰিআলি শোণিতপুৰত লাগিছে। 10th নম্বৰটো মনাবাদ টি ষ্টেটত লাগিছে। যেনেকৈ 5 নম্বৰ প্ৰাইজটো চিংৰিত লাগিছে। তেনেকৈ কৰি আমাৰ প্ৰাইজবোৰ অলৰেডি সংগ্ৰহ কৰি আছে আৰু এইখিনি নাম্বাৰ যাৰ নেকি লাগিছে তেওঁলোকেও সংগ্ৰহ কৰিবলৈ মাধ্যম দি আমি জনালোঁ। গতিকে এইখিনি আমি আজি সংবাদমেল পতাৰ উদ্দেশ্য আছিল যাতে আপোনালোকে অতি সোনকালে আমাৰ কমিটিৰ লগত যোগাযোগ কৰি নাম্বাৰখিনিৰ প্ৰাইজখিনি কালেক্ট কৰি যাম। সৰ্বশেষত আমি আপোনালোকক এটা সংবাদ মাধ্যম দি আমাৰ কমিটিৰ যোগাযোগ কৰিবলৈ নাম্বাৰ এখন দিছোঁ। নাম্বাৰটো হ'ল 6001738544। আৰু এবাৰ কৈ দিছোঁ 6001738544। এইটোতে আপোনালোকে যোগাযোগ কৰিব।